আল্লাহর রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই ইরশাদ ফরমাইছে যে বেবিচাৰকাৰী সকলতকৈও পৰচৰ্চাকাৰীসকলৰ বহুত ডাঙৰ শাস্তি ভোগ কৰিব লাগিব। পৰচৰ্চাকাৰীসকলৰ বহুত ডাঙৰ গুনাহ হয়, জিনাহতকৈ বহুত ডাঙৰ গুনাহ হয়। তেতিয়া সাহাবাসকলে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইৰশাদ কৰিলে, সুধিলে, হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কেনেকৈ সম্ভৱ হয় যে জিনাকাৰীতকৈ বেবিচাৰকাৰীতকৈও পৰচৰ্চাকাৰী ডাঙৰ গুনাহ হ'ব পাৰে? তেতিয়া আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই উত্তৰ দিলে যে হে মোৰ মৰমৰ সাহাবাসকল, তোমালোকে শুনা, যিজন ব্যক্তিয়ে জিনাহৰ কামত লিপ্ত হয়, বেবিচাৰী কামত লিপ্ত হয়, তাৰপিছত যদি সেইজন ব্যক্তিয়ে আল্লাহৰ ওচৰত তওবাহ কৰে, ক্ষমা বিচাৰে, তেনেহ'লে সেইজন ব্যক্তিক আল্লাহ ৰব্বুল ইজ্জতে সেইজন ব্যক্তিক তওবা গ্ৰহণ কৰিব পাৰে বা আল্লাহ ৰব্বুল ইজ্জতে সেইজন ব্যক্তিক ক্ষমা কৰি দিব পাৰে। কিন্তু যিসকল ব্যক্তিয়ে আনৰ পৰচৰ্চা কৰে, গিবত কৰে, আনৰ কথাবোৰ আনৰ ওচৰত কৈ ফুৰে, সেইসকল ব্যক্তিক আল্লাহ ৰব্বুল ইজ্জতে কেতিয়াও মাফ নকৰে, ক্ষমা কৰি নিদিয়ে, যেতিয়ালৈকে সেইজন ব্যক্তিৰ পৰা ক্ষমা বিচাৰি নলয়। যিজনৰ বেয়া গুণ গাবলৈ ধৰিব, সেইজন ব্যক্তিৰ পৰাই ক্ষমা বিচাৰি ল'ব লাগিব, তেতিয়াহে আল্লাহে ক্ষমা কৰি দিব। আৰু সেইজন ব্যক্তিয়ে যদি ক্ষমা কৰি নিদিয়ে, তেনেহ'লে সেইজন ব্যক্তিৰ কাৰণে আপুনি জাহান্নামত যাব লাগিব আৰু বহুত ডাঙৰ শাস্তি ভোগ কৰিব লাগিব। সেইকাৰণে আমি দুনিয়াত থকা সময়ত যাতে আমি এই গিবতৰ পৰাই, পৰচৰ্চাৰ পৰাই বাচি থাকিও, এইটো বহুত ডাঙৰ গুনাহ হয়, জিনাহতকৈ ডাঙৰ গুনাহ হয়। সেইকাৰণে আমি এই পৰচৰ্চা সকলৰ পৰা বিৰত থাকিম। কোনোবাই দোষ কৰিছে, সেই দোষবোৰ লুকুৱাই থ'বলৈ চেষ্টা কৰিব। কোনোবাই ভুল কৰিছে, সেইজনক মাফ কৰি দিবলৈ চেষ্টা কৰিব লাগিব। আৰু এয়াই আছিল আল্লাহৰ ৰসুলৰ আখলাক, যে আনক মাফ কৰিবলৈ শিকক। আপোনালোকে তেওঁৰ দোষ কৰিছে, সেই দোষবোৰ আপুনি লুকাই থ'বলৈ চেষ্টা কৰক। তেওঁক পাৰিলে নিজাকৈ সংশোধন কৰিবলৈ চেষ্টা কৰক। কিন্তু আনৰ ওচৰত যদি আপুনি কৈ থাকে যে অমুক মানুহজনে এনেকুৱা কৰিছে, তেনেকুৱা কৰিছে, অমুক মানুহজনে ভাল হয়, অমুক মানুহজনে বেয়া হয়, তে আপুনি কি কৰি আছে? গিবত কৰি আছে, পৰচৰ্চা কৰি আছে। সেই পৰচৰ্চা কৰা মানুহজনক যদি মাফ কৰি নিদিয়ে, তেনেহ'লে সেইজন ব্যক্তিক আল্লাহ মাফ নকৰে। সেইকাৰণে আমি এই গিবতৰ পৰাই সকলোৱে যেন বাচি থাকিম ইনশাআল্লাহ।